জয় জয়তে মোৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোতে ভগৱানৰ কৃপাত ভালে কুশলে আছে। 26 জুলাই তাৰিখে এটা নতুন গীত লৈ আপোনালোকৰ মাজলৈ ভুমুকি মাৰিম বুলি ভাবিছোঁ। গীতটোৰ কথা আৰু সুৰ মোৰ নিজা হয়। বাণীবন্ধন কৰা হৈছে এম ষ্টুডিঅ'ত। যোৰহাটৰ এটা অন্যতম অৰ্থাৎ আগশাৰী ষ্টুডিঅ' হৈছে এম ষ্টুডিঅ'। মনদীপ বৰাৰ তত্বাৱধানত গীতটো বাণীবন্ধন কৰা হৈছে আৰু মিউজিক কৰিছে মনদীপ বৰাই। গীতটো ভাল হৈছে, আপোনালোকে এবাৰ শুনি চাবচোন। 26 জুলাই তাৰিখে দিনৰ ঠিক 2 বজাত মোৰ ইউটিউব চেনেলৰ যোগেদি গীতটোৱে শুভমুক্তি লাভ কৰিব। গতিকে আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাম বুলি ভাবিছোঁ। ইয়াৰ পাছতে আৰু এটি বিশেষ অনুৰোধ কৰিব বিচাৰিম যে মোৰ যিটো ইউটিউব চেনেল তাভিন মিউজিক, এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো এবাৰ টিপি দিব, যাতে আপোনালোকে পৰৱৰ্তী নটিফিকেশ্যন পাই থাকিব পাৰে। তেতিয়া বহুত ভাল লাগিব। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে 26 জুলাইত দিনৰ ঠিক 2 বজাত মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোক সদৌতিকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বহুত বহুত ধন্যবাদ।